নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম হাইস্কুল টেট আৰু চি টেটত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাব, প্ৰথম কুৱেশ্যনটো, ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ 60%তকৈও অধিক। নেক্সট কুৱেশ্যনটো চাব, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ 1867 চনত মাইলছ ব্ৰনছনে। নেক্সট কুৱেশ্যনটো চাব, প্ৰথম অসমীয়া গদ্য সংকলন কথা-গীতাৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ ভট্টদেৱ। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? ইয়াৰ উত্তৰটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। নেক্সট কুৱেশ্যনটো চাব, অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? মানে শ্বৰ্ট হেণ্ড পদ্ধতিটো প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো চাব, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ চন্দ্ৰকান্ত অভিধান। নেক্সট কুৱেশ্যন চাব, অসমৰ মুখ্য ভাষা কি? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অসমীয়া। নেক্সট কুৱেশ্যনটো চাব, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ভালকৈ চাব কুৱেশ্যনটো, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ চিত্ৰ ভাগৱত। নেক্সট কুৱেশ্যনটো চাব, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যনটো চাব, অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো চাব, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো আৰু আজিৰ শেষৰ কুৱেশ্যনটো চাব, কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ 1960 চনত। 1960 চনত আইন মতে অসমীয়া ভাষাটো ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।